কি কৈছে নে হৰ মুগাৰে মহুৰা ঐ তাতো কৈছে নে হৰৈ মাকো তাতো কৈছে নে হৰ বহাগৰ বিহুতি নানাচি কেনেকৈ থাকো। আগতে কিমান নাচিলো দেই দেখ মানুহৰ চোতালখনত একে নাচি নাচি ফালি দিওঁ একদম। এতিয়া জীয়ৰী ডাঙৰ হ'ল এই বোৱাৰী আনিলো এজনী মোৰ লগত টক্কৰ দিব নোৱাৰে এই বুঢ়ী হলো যদিও এতিয়া যি কঁকাল ভাঙিম নহয় সিহঁতে আচৰিত মানিব একদম। নাই আগতে বিহু আহিলে বুলি ক'লে একদম ঢোলৰ মাত পেপাৰ মাত কুলিৰ মাত এই ঢেঁকী মাতে শুনি পিনে কি মাত শুনিবি আৰু একদম বিহু বিহু লাগি থাকে একেবাৰে। এতিয়া ঢেঁকী মাত শুনি পাবলেই নাই আজিকালি। মা অকলে অকলে কি কৰিছে ইয়াত? নাই আগৰ কথাবোৰকে মনত পেলাইছে। আগতে বিহু বুলি ক'লে এনেকুৱা দিনবোৰত একে ঢেঁকী গুম গুমনি বা ততে নাই একদম। জীয়ৰী ছোৱালী বোৱাৰী মানুহে পিঠা শুনিবগে পিঠা পুৰিব বোলে সান্দহ ভাজিব কিমান কি কৰিব কাম। আজিকালি সেইবোৰ নাই নহয় বিহু বিহু নালাগে আজিকালি আকৌ মেচিন হ'ল নহয় মেচিনতে পিঠা খুন্দিব পাৰে চব কাম মেচিনতে কৰিব পাৰে। সেইটো কাৰণে আজিকালি মানুহে ঢেঁকী নিদিয়ে আৰু মানুহবোৰৰ ঘৰতো আজিকালি ঢেঁকী নাই নহয় চব উঠাই দিলে। সঁচাই মেচিনত খুন্দা পিঠাবোৰে তিল পিঠা উঠাবলৈ বৰ টান। ঢেঁকী এটা হোৱা হ'লে তিল পিঠা পুৰিবৰ কাৰণে পিঠা কেইটামান খুন্দি আনিলোগেহেঁতেন। এতিয়া মাঘৰ বিহুত বনাইছিলি নহয় তিল পিঠা মেচিনত খুন্দা পিঠা হ'লেও তেনেকে হ'লেও বনাবি আৰু দেই। এইবাৰ তিল পিঠা কেইটামান মই বা চাউল কেইটামান আনি দিম কাৰোবাৰ ঘৰৰ পৰা সেই কিনি পিনে। এইবিলাক সেই বজাৰৰ চাউলবিলাক আকৌ মিক্স কৰি দিয়া আঠা কম। কোনোবা এবাৰ আকৌ বৰ ভাল চাউল আহে আকৌ এবাৰ আনিছিলোঁ মই সেই বজাৰৰ পৰা সেইখিনিতো বৰ আঠা আছিলে নহয়। তাৰ কোনোবা এটা আকৌ সেই কিনি আনিবি আৰু গোটেই চাউলখন মিক্স। চাউলৰ কথা চিন্তা কৰিব নালাগে ইয়াতে ক'ৰবাত বিচাৰিলে পাম। তহঁতি মাত্ৰ ধুনীয়াকৈ একদম দীঘল দীঘলকৈ তিল পিঠাকেইটা পুৰিবি আৰু দেই। এইটো তই ইয়াত বহি আছ যে মই বোলো তই সেই বিহু সেই আখৰা কৰিব গলি বুলি ভাবি আছিলোঁ। কেলে অথনি লুকুৰিৰ এটা মাতি থৈ যোৱা নাছিলে নে? তই বহি আছ যে নাযাওঁ কি হ'লে? এইবাৰ বিহু নেমাৰো বুলি ভাবিছোঁ আখৰা কৰিবলৈ সেইটো কাৰণে নাযাওঁ মই। কি হ'লে বিহু নেমাৰো আকৌ ঘৰটোৰ ভিতৰত সোমাই ইমান ভাল লাগেনে? ঘৰটো অকণ বাহিৰত ওলাই গ'লে অকণ মুকলি মুকলি লাগিব মন গাও ভাল লাগিব লগ সমনীয়া লগ পাবি। কি কাৰণে বিহু নেমাৰো? সেই লুকুৰিহঁতে বেয়া নাপাবনে তোক ইমানকৈ কৈ থৈ গৈছে? প্ৰতিবাৰে বিহু মাৰো এইবাৰ নেমাৰো আৰু মোক জোৰ কৰি নাথাকিবা। আৰু কোননো মোৰ লগ সমনীয়া আছে? মোৰ লগৰ বুলিবলৈ কোনো নাইয়েচোন। গোটেইখন মোতকৈ ডাঙৰ নহ'লে সৰু। আৰু ঘৰটোৰ পৰা মই যে ওলাই যাওঁ নহয় মোৰ মন গা ভাল নালাগে। মন গা মোৰ বেয়াহে লাগে। মানুহবোৰে যি টি কথাবিলাক কয় ইমান প্ৰশ্ন সুধে নহয় মোৰ মানে কৈছোঁ নহয় ঘৰলৈ আহি মোৰ একেবাৰে চিন্তাতে মই কিবা হৈ যাওঁ। ঐ ঠানুকা ক'ত আছ? ওলাই আকৌ সেই অলপ কম নহয় সেইদিনা সেই ছোৱালী চাবলৈ গ'ল। এতিয়া সেই একো ছোৱালী ঘৰলৈনো খবৰে পঠিওৱা নাই। এই নাই কিবা এটা পঠিয়াই দিলে হয়। এতিয়া ছোৱালী চাবলৈ ময়ো গ'লোঁ লগত সিহঁতৰ মাকজনী ৰখাই থ'লে নহয় মোৰ ফোনৰ নাম্বাৰটো। এতিয়া ফোনৰ ওপৰত ফোন বোলে দৰা ঘৰ একো খবৰ নাই দিয়া বোলে তুমিয়ে সুধি পিনে কোৱাচোন কথাটো। ঠানু ঘৰত নাই নহয় তুমি বহি আছা নি? মই গমেই নাপাওঁ। সেই ককাইদেৱে বহাই থৈ গুচি গ'ল আকৌ বোলে দোকানলৈ হেনো তেখেতৰ দেৰি হৈছে সেইটো কাৰণে বোলে তুমি বোলে বৌৰে লগত এটা পাতিবা যি পাতা বোলে মই যাওঁ বুলি কৈ মোক ইয়াতে বহাই থৈ গ'ল। মই আকৌ বিশেষ কথা এটাৰ কাৰণে আহিলোঁ। সেইদিনাখিনি এতিয়া ছোৱালী চাব গ'ল আপোনালোকে খবৰ এটা দিয়া নাই যে এতিয়ালৈকে। মাকে মোলৈ ফোনৰ ওপৰত ফোন কৰি আছে খবৰ নিদিয়াৰ কাৰণে। সেয়া দেখিছানে সেইদিনাখিনি ছোৱালী চাবলৈ তুমিও গৈছিলা নহয় মাকজনী কেনেকুৱা মিছা কথা এডাল ক'লে শুনিলা নহয়। এতিয়া আকৌ ফোনৰ ওপৰত ফোন কৰি পিনে সেই খবৰ পঠিয়াব লাগে সিহঁতক। বৌ সেইবোৰ হ'ব বাৰু মাক নহয় জানো যেনে তেনে বিয়াখন হোৱাটোৱে বিচাৰিছে। আপোনালোকে এতিয়া কি কয়? আমাৰ ঘৰত চবেই বিয়া খাওঁকে আছে। ঠানু একেবাৰে বিয়া পাতোকে আছে। এতিয়া মইহে সন্মতি দিয়া নাই। মই সন্মতি দিলে একদম বিয়া হ'বই সিহঁতৰ। নহ'লে আপুনিও সন্মতিটো দি দিয়ক ঠানুৰ সুখৰ সংসাৰ এখন হওক। তাকেহে ঠানুৱে আকৌ মোক বেয়াই পাইছে তাৰ বিয়াখনত মই বাধা দিয়ে আছোঁ বুলি। সেই বাধা দিয়া নাই পটককৈ ছোৱালীজনী আনি কেনেকৈ সুমিয়াই দিওঁ বা। তাতে আকৌ সেইদিনাখন ছোৱালী চাব গৈ পিনে ইমান মিছা কথা এটা শুনিলোঁ। মাকজনী তেনেকুৱা হ'লে জীয়েকজনী বা কেনেকুৱা ভয় লাগে নহয়। ইমান দিননো ভাবিয়ে আছেনে আপুনি? নাই কিবা এটা কৰি দিয়ক। যদি বেয়া পাইছে না বুলিয়ে কৈ দিয়ক। সেই ছোৱালীঘৰ মানুহে আশা কৰি থাকে নহয়। ৰ 2 দিনতে খবৰ পঠিয়াম না কিবা এটা।